Hello friends, welcome back to my channel The Comedy Magic. So, আজি মই এই ভিডিঅ'টো মাঘ বিহুৰ মেজি জ্বলোৱাৰ ওপৰত আনিছোঁ। গতিকে যেহেতু মাঘ বিহু গৈছে মই অলপ দেৰিকৈ দিছোঁ, এইবাবে মই সৰি। আই এম ভেৰি সৰি ফৰ ইট। কিন্তু মই আজি এইটো ভিডিঅ'টো দি আছোঁ মাঘ বিহুৰ মেজি জ্বলোৱাত কৈলাশনগৰ হাতীগাঁও কৈলাশনগৰ বালি নম্বৰ 1 শিৱ মন্দিৰ উপনামঘৰত আজি 14 তাৰিখে ৰাতিপুৱা মেজি জ্বলাইছিলে। এই মেজি মই আপোনালোকক আজি জ্বলোৱাৰ লগতে খাদ্য খোৱাৰো ভিডিঅ' দিছোঁ। গতিকে আপুনি ভালদৰে চাব। মই ভিতৰখনো দেখাম মন্দিৰটিৰ। আপুনি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যেন আপোনালোকে সবে মোৰ ভিডিঅ'বোৰ একদম আগতে নটিফিকেশ্যনছ পাই যায়। মই ফানি আৰু মৰেলফুল ভিডিঅ'জ দিম। এইটো আমাৰ নামঘৰৰ হয়। এই নামঘৰত দিয়া জ্বলাই আছে, চাকি জ্বলাই আছে আইতা জেঠীবিলাকে। আৰু এইটো হয় শিৱ মন্দিৰ। এটা ঠগি দিছে আৰু এইটো আমাৰ শিৱ মন্দিৰ হয়। এতিয়া মেজি জ্বলাব, মানুহবোৰে খেৰ লৈছে জ্বলাব। মানুহবোৰে খেৰ লৈছে, এতিয়াহে জ্বলাব। মোৰ দেউতাও এতে আছে, মই আপোনাক দেখাম। এতিয়া দেউতা ওলোৱা অহা নাই। মোৰ এই চেনেলটোত মৰেলফুল আৰু ফানি ছেড চব ভিডিঅ'জ দিম। প্লিজ আপুনি লাইক নকৰিব। মোৰ ফাৰ্ষ্ট চেনেল আছে গৌচন ফোনটোত শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক, চাওক ইহঁতে মেজি জ্বলাই আছে। নাম হৰিবল হৰিবল কৰি আছে, তাল বজাই আছে। এতিয়া এনেকৈ গোটেই মেজিটি জ্বলি যাব আৰু তাৰপিছত তিল চাউল দুবুৰি বুন এইবোৰ তাতে চিটিকুৱাই হ'ব। জ্বলোৱাৰ পিছত এই চিটিকাই আছে মানুহে ফুল ইত্যাদি ইত্যাদি। এইটো মোৰ দেউতা হয়, যোনটো মই মাত্ৰ আঙুলি দি দেখালোঁ সেইজন। এইটো ধুনীয়াকৈ জ্বলি আছে, মানুহে সেইবোৰ দি আছে চাউল তিল ফুল ইত্যাদি ইত্যাদি এইবোৰ দি আছে। জ্বলোৱা হোৱাৰ পিছত খাদ্য বিলোৱা হ'ব। খাদ্যত হ'ব পিঠা, লাড়ু, গুড়, চিৰা দৈ আৰু প্ৰসাদো দিয়া হ'ব। মানুহে প্ৰাৰ্থনা কৰি আছে এই বছৰটি ভালে ভালে যাওক। মই আপোনালোকক উইশ কৰিছোঁ এই বছৰটি ভালে ভালে যাওক। নতুন ভিডিঅ'জ আহি আছে আৰু আপোনালোকে যদি অসমীয়াত কমফৰ্টেবল নহয়, আপোনালোকে মোৰ হিন্দীৰ চেনেল আশ্ৰক অপশ্যন 4ত যাওক। সেইটোত মই হিন্দীত এইটো ভিডিঅ'ই হিন্দীত উচ্চাৰণ কৰি কৈছোঁ, সেইটোত যাব। বহুত গৰম লাগি আছে। মেজি পুৱাই ভাল লাগে। আপোনালোকে মেজি পুৱাইছেনে নাই কমেণ্টছত জনাব। তো মোৰ ফ্ৰেণ্ড হয়, আমাৰ গেঙৰ মানুহ, যেনেকৈ আমাৰ চেনেলটোৰ মেম্বাৰ। ভাল লাগিছে ন মেজিটি? ধুনীয়া হৈছে মেজিটি।
মেজিটি জ্বলোৱা শেষে হ'ব আৰু এতিয়া খাদ্য বিলোৱাও হ'ব এতিয়া আমাৰ খাদ্য বিলোৱা হ'ব মিন্স প্ৰসাদ আৰু পিঠা ইত্যাদি এই চাওক এইটো মই হয় মই আপোনাক দেখাই আছো কি কি দিব প্ৰসাদ দিছে আৰু এয়া পিঠা লাৰু চিৰা দৈ গুড় আদি এই চাওক এইবোৰ এতিয়া খানি চবে খাব আপোনাক দেখাই আছো গতিকে আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক তেতিয়া আপুনি অ্যামেজিং ভিডিওস পাই যাব এন্ড থ্যাংক ইউ অল ফৰ ওয়াচিং মাই ভিডিও এতিয়া ভিডিওটো এন্ড হ'ব চবে খাই আছে এন্ড হ্যাপি বিলেটেড মাঘ বিহু টু অল অফ ইউ